লাহৰীঘাটত কবিৰাজৰ হাতত প্ৰাণ গ'ল মায়ঙৰ এগৰাকী কিশোৰীৰ। লাহৰীঘাট আৰক্ষীৰ হাতত আটক ভণ্ড কবিৰাজ। বিজ্ঞান প্ৰযুক্তিৰ যুগত লাহৰীঘাটত সংঘটিত হয় এক নাভূত নাচৰুত কাণ্ড। ভণ্ড কবিৰাজৰ গৃহত প্ৰাণ হেৰুৱাই এগৰাকী কিশোৰীয়ে। লাহৰীঘাটৰ ধূপগুৰি হাৰিয়ালী বস্তিত সংঘটিত হয় এই জঘন্য ঘটনাটো। উল্লেখ্য যে মায়ং কৰতিপামৰ এগৰাকী কিশোৰীৰ পেটৰ বিষ হোৱাত পৰিয়ালৰ লোকে লাহৰীঘাটৰ ধূপগুৰিৰ হাৰিয়ালী বস্তিৰ কবিৰাজ তমিজা খাতুনৰ গৃহলৈ লৈ আনে। কবিৰাজ তমিজা খাতুনৰ গৃহতে কিশোৰীগৰাকীৰ মৃত্যু হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ভণ্ড কবিৰাজ তমিজা খাতুনক আটক কৰে। বিজ্ঞানৰ যুগতো লাহৰীঘাট অঞ্চলত চলি থকা এনে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বগলী পৰা আঞ্চলিক আমচুৱে দাবী জনায়। লাহৰীঘাটৰ পৰা আফতাব হুছেইনৰ ৰিপৰ্ট, অসম নিউজ লাইভ। চিকিৎসা কৰিব আনিছে। চিকিৎসা তাৰমানে কবিৰাজ বুলি আমি শুনিছো, সেইটো কাৰণে লৈ আহিছো। কি নাম থাকে? কবিৰাজৰ নাম নাজানো। নাম নাজানো। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ এই কৰিটোপাম। কিমান সময়ত আহিছিলে? আহিছো 1-1.5 ঘণ্টামান হ'ল। 1.5 ঘণ্টামান হ'ব। ঢুকাইছে কিমান সময়? ঢুকাইছে এতিয়া টাইম কেইটা হ'ল? 1 ঘণ্টামানতো হ'ব ঢুকাইছে। ডেড বডি ক'ত আছে? ডেড বডি ইয়াতে আছে। কবিৰাজ চাৱাই নাই, এনে ঘৰত লৈ গৈছো মন। নাই নাই, সেইটো চিকিৎসা কৰে। এতিয়া কি আপুনি ইয়াত চিকিৎসা কৰিব আনিছে? চিকিৎসা তাৰমানে কবিৰাজ বুলি আমি শুনিছো, সেইটো কাৰণে লৈ আহিছো। কি নাম থাকে? কবিৰাজৰ নাম নাজানো। নাম নাজানো। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ এই কৰিটোপাম। কিমান সময়ত আহিছিলে? আহিছো 1-1.5 ঘণ্টামান হ'ল। 1.5 ঘণ্টামান হ'ব। ঢুকাইছে কিমান সময়? ঢুকাইছে এতিয়া টাইম কেইটা হ'ল? 1 ঘণ্টামানতো হ'ব ঢুকাইছে। ডেড বডি ক'ত আছে? ডেড বডি ইয়াতে আছে। ঘৰত সোমাবই নোৱাৰিলো। আৰু কোন কোন হৈছে?